হে দোস্ত, ওয়েলকাম টু কনুর চ্যানেল। আজি আমি যেটো চাবলৈ গৈ আছোঁ না, আপুনি নিজৰ চকুৰে বিশ্বাস কৰিব নোৱাৰিব। মানে এটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ চাবলৈ গৈ আছোঁ। ইণ্ডিয়া আৰু বাংলাদেশৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। আজি আমি বাংলাদেশৰ ভিতৰত সোমাই যাম। আপুনি ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকক। চাই থাকক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি এনেকুৱা এটা আলিত থিয় হ'ম না, আলিটোৰ এই কাষত আছে ইণ্ডিয়াৰ মাটি আৰু সেই কাষত আছে বাংলাদেশৰ মাটি। আৰু এইটো হয় বাংলাদেশৰ মাটি, ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি বৰ্ডাৰ, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, আৰু এইটো হ'ল ইণ্ডিয়াৰ মাটি। আৰু এইবিলাক আছিল বাংলাদেশৰ সৰু সৰু কণমানি ল'ৰা ছোৱালীবিলাক। আৰু এইটো মাছ মাৰি যিটো চাই আছে, এইটো হ'ল ইণ্ডিয়াৰ মাটি। ইণ্ডিয়াৰ মাটিত মাছ মাৰি আছে। আৰু এইবিলাক চাওক, ৰ'ব, এইবিলাক পিছত চাব। এতিয়া আমি ইণ্টাৰনেশ্যনেল ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয় সেইটো চাম, লগতে অলপমান লৈ আহিম। তো এনেকৈ আহি আমি প্ৰায় পাই গ'লোঁ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয় সেইটো। তো আৰু অলপমান গ'লেই পাই যাম ইণ্ডিয়া আৰু বাংলাদেশৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো। আমি যে গৈ আছোঁ, ৰাস্তাটোৰ সোঁপিনে আছে বাংলাদেশৰ মাটি আৰু বাওঁপিনে যিটো খাল দেখি আছে, এই খালটো হ'ল ইণ্ডিয়াৰ মাটি। তো এনেকৈ আহি আমি পাই গ'লোঁ ফাইনেলি ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয় সেইটো। এই সন্মুখত ইয়াতে আছে এটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ আলিটোৰ মাজত খুঁটা এটা থিয় হৈ আছে। সেই খুঁটাটোৰ এইপিনে আছে বাংলাদেশ আৰু এইপিনে আছে ইণ্ডিয়া। এই খুঁটাটো চাওক, খুঁটাটোৰ সোঁপিনে আছে বাংলাদেশ আৰু খুঁটাটোৰ বিডি মানে ইয়াত বাংলাদেশ বুজাইছে। আৰু খুঁটাটোৰ সেইপিনে চাওক, খুঁটাটোৰ এইপিনে আছে ইণ্ডিয়া। তো এতিয়া ভাবি লওক, আমি এটা ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, এই ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ আলিত থিয় হৈ আছোঁ। এতিয়া আমি ইণ্ডিয়াত আছোঁ, অলপমান ইয়াতে আহিলে এতিয়া আমি বাংলাদেশত আহিছোঁ। এই খেতিটো যে দেখিছে, এই খেতিটো হ'ল বাংলাদেশৰ, আৰু ৰাস্তাৰ সেইপিনে আছে বাংলাদেশ, এইটো আছে ইণ্ডিয়া। তো চাব পাৰে, চাওক ভালদৰে চাওক। আৰু এই খালটো যে দেখিছে, এই খালটো হ'ল ইণ্ডিয়াৰ খাল। এই ঘৰটো যে দেখিছে আপুনি, এই ঘৰটো চাওকচোন, এইটো ইণ্ডিয়াৰ হয় নে বাংলাদেশৰ হয় আপুনি এবাৰ ভাবি চাওকচোন। নহয়, মই কৈ দিছোঁ, এইটো হ'ল এটা ইণ্ডিয়াৰ ঘৰ। এতিয়া আমি বাংলাদেশত আছোঁ। এই চাওক, এই যে ইয়াতে বাংলাদেশত আছোঁ, বাংলাদেশৰ পৰা ইণ্ডিয়াৰ ঘৰ চাই আছোঁ, আৰু ইণ্ডিয়াৰ পৰা বাংলাদেশৰ ঘৰ চাই আছোঁ। এই খেতি বাতিবিলাক বাংলাদেশৰ মানুহে কৰিছে। বাংলাদেশৰ এই মাটিটো বাংলাদেশৰ হয়, বাংলাদেশৰ মানুহে এই খেতি বাতিটো কৰিছে। আৰু ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি সীমান্ত আছে, এই সীমান্তত বাংলাদেশৰ মানুহে ইণ্ডিয়াত আহি খেতি বাতি কৰে, ইণ্ডিয়াৰ মানুহে বাংলাদেশৰ মাজত গৈ খেতি বাতি কৰে। আৰু এই খালটো ইণ্ডিয়া আৰু বাংলাদেশৰ মাজেদি বৈ গৈছে। ইণ্ডিয়াৰ পৰা আহি বাংলাদেশত পৰিছে আৰু বাংলাদেশৰ পৰা আহি ইণ্ডিয়াত পৰিছে। তো এতিয়া ভাবি লওক, এটা মাছ আহিলে, মাছটো এতিয়া ইণ্ডিয়াত আছে, অলপমান পিছত বাংলাদেশত পৰি যাব। সেই মাছটোৰ কথা ভাবি চাওক। আৰু এইবিলাক ইণ্ডিয়াৰ মানুহ হয়, এইবিলাক ইণ্ডিয়াৰ মানুহবিলাক ইয়াতে মাছ মাৰি আছে। ইণ্ডিয়াৰ মানুহবিলাক ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি সীমান্ত আছে, এই সীমান্তত মাছ মাৰি আছে। এটা মাছ এটা বাংলাদেশৰ পৰা আহে, তেওঁলোকে মাৰে, আৰু ইণ্ডিয়াৰ পৰা যিটো আহে সেইটোও মাৰে। ভাবি লওক, এটা কি এনেকুৱা ফিলিংছ হ'ব পাৰে। এই কথাটোৰ পৰা আমি আৰু এটা কথা ভাবিছোঁ, ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যি সীমান্ত আছে, সীমান্তত মাছৰ মাজত যদি আৰক্ষী, CRPF, BSF এনেকুৱা থাকে, তেনেহ'লে মাছ এটা বাংলাদেশৰ পৰা ইণ্ডিয়াত অহাৰ লগে লগে তেওঁলোকে পিটি লৈ যাব আৰু ক'ব যে তুই বাংলাদেশৰ হয় বা ইণ্ডিয়াৰ হয়, ইয়াতে থাকিব লাগিব। আৰু এইটোহে বাংলাদেশ, আৰু ইপিনে আছে ইণ্ডিয়াৰ মানুহবিলাকে ইয়াতে মাছ মাৰি আছে। আপনার বাড়ি কোথায়? বাংলাদেশে। আপনার বাড়ি বাংলাদেশে? তো এই যে আপনাদের এই সীমান্তের এখানে আসছিলাম, দেখেন আপনার পাশে হচ্ছে যে ভারতের মানুষজন মাছ ধরছে, তাদের সাথে কি কখনো কথাবার্তা হয়? হ্যাঁ, কথা তো
মানে ওইভাবে কি চিনেন তাদেরকে? হ্যাঁ তাদের চিনি, বর্ডারে এক হাতে কাজ করি। মানে যেভাবে মাছ ধরতে আসে আপনাদের জমি এখানে, মানে জমি এখানে কাজ করেন, দেখা সাক্ষাৎ হয় এরকমই আর কি। হ্যাঁ ও আচ্ছা, এখানে বিজিবি আসে না বাংলাদেশের? আসে বিজিবি আসে? আসে। ও আচ্ছা, তাহলে আপনাদের এখানে সীমান্ত দেখতে আসছিলাম, ভালো লাগবে যে ভারতের মানুষদের সাথে আমি কিছুক্ষণ গল্প গুজব করলাম। ভালো থাকবেন। হ্যাঁ, এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি নিশ্চয় এটা কথা ভাবিলে, অসমৰ ভিতৰত আকৌ বেংগলী লগাই দিছে কিয়? কিন্তু তেওঁলোকৰ ঘৰ বাংলাদেশত হয়, সেইকাৰণে মই বেংগলীৰে সুধিলোঁ। আপুনি বেংগলী বুজি পালেনে নাই? আপুনি নিশ্চয় তলত কমেণ্ট কৰি ক'ব। তো এইটোৱে আছিল এটা ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত এটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ ওপৰত ভিডিঅ'। তো ভিডিঅ'টো কেনেকুৱা লাগিল আপুনি নিশ্চয় তলত কমেণ্ট কৰি জনাব।